Hi friends, মই মমিন শইকীয়া আপোনালোকৰ ওচৰলৈ বহুত অনুৰোধ কিছুমান তিতা আৰু মিঠা অনুভূতি লৈ এটি লাভ ষ্টৰী লৈ আনিছোঁ আজি লাভ ষ্টৰীটো প্ৰেৰণ কৰিছে ফেচবুকৰ জৰিয়তে লখিমপুৰৰ পৰা মঞ্জিল প্ৰধাকৰে আজি লাভ ষ্টৰীটোৰ নাম হৈছে প্ৰেম এটি অনুভৱ আহকচোন আমি লাভ ষ্টৰীটোৰ মাজলৈ যাওঁ মন যায় মোৰো মন যায় মোৰো মন যায় চকু থৈ চাবলে লাহে লাহে ওচৰ পাবলে মন যায় ৰাতিপুৱাই কোনেনো ফোন মাৰি থাকে জানো হেল্ল' হেই উঠিলি নে তই এই নাই উঠাব বিচনাতে আছো কলেজটো নাযাও চাগে যাম এই ওলা আকৌ তই ঐ ক কথা এটা শুনচোন কি মই প্ৰেমত পৰিছো বে কি কবে আজি ৰাতিটো তাইৰ সপোন দেখি থাকিলো কোন তাই মা শপত বিশ্বাস কৰ মোক কৰিছো ক সঁচাই প্ৰেমত পৰিছো বে তয়ো প্ৰেমত পৰা হলি নে কিয় মোৰ কি কাৰোবাক ভাল পাব মন নাযায় হেই সেইটো কোৱা নাই বে তোক তেতিয়াহ'লে নাই কৈছো ইমান দিনে তই কাৰো প্ৰেমতো নপৰিলি তোৰ ছোৱালী এজনীকো নাচালি এতিয়া সেই কলেজ শেষ হোৱাৰ সময়ত ক'ৰ পৰা বাকী গজিল হেই একো পাখি চাকি গজা নাই কাৰোবাক ভাল লাগিলেই পাখি গজে নেকি ঐ শুনচোন কি হ'ল তাইৰ লগত চিনাকি হ'ব লাগিছিল কেনেকৈ নহ'ম মইতো ছোৱালীৰ লগত কথা পাতিব ভালকৈ নাজানোৱেই চিনাকি কৰাই দিবি নেকি হেই মোক এইবোৰ কৈ নাথাকিবি মই নোৱাৰো দেই ছোৱালীৰ লগত চিনাকি হ'বলৈ যায় পাগল তোৰ 6 ছেমিষ্টাৰ পৰীক্ষা আহিব এতিয়া ছোৱালীৰ ওপৰত ধান্দা মাৰিব লাগিছোঁ তই ৰেডি আছো ৰেডি হ কলেজ যাব লাগে ঠিক আছে মই উঠিছোঁ আপোনালোকে শুনি আছে আজিৰ লাভ ষ্টৰী প্ৰেম এটি অনুভৱ লখিমপুৰৰ পৰা প্ৰেৰণ কৰা মঞ্জিত প্ৰধাকৰে আজি লাভ ষ্টৰীটো লিখিছে মমিন দা মই যেতিয়া 6 ছেমত আছিলোঁ মই ভবা নাছিলোঁ যে মই কাৰোবাক ভাল পাই পেলাম সঁচাই ভাল পোৱা অনুভূতিবোৰ যে এনেকুৱা কল্পনা কৰিব নোৱাৰি আগলৈ মঞ্জিতে লিখিছে মনোজৰ সৈতে কলেজলৈ গৈ বাইক ষ্টেণ্ডত বহিলোগৈ ঐ কি ক্লাছ আছে এতিয়া জানো বুজানি ক্লাছ আছে নেকি ঐ বল ঐ ক্লাছ কৰোঁগে বল ঐ বহুতেই ক্লাছ কৰা নাই 75% এটেণ্ডেঞ্চ লাগিব হেই পাগল তই ক্লাছ নকৰ নেকি নকৰোঁ দে কিনো ক্লাছ কৰি থাকিবি এতিয়া আৰে ই ক্লাছ নকৰ দেখোন মনোজ ই পাগল হৈছে প্ৰেমত পৰিছে নেকি হ'ব পাৰে দেই বাদ দে না আজি ক্লাছ কৰিবলৈ ইয়াতে থাকোঁতে আজি আৰে ই কৈছে যেতিয়া নকৰ ন ক্লাছ বাদ দে আজি আড্ডাই মাৰো আৰু ঐ কৈটোক চা মোবাইলটো দেচোন তোক মোবাইলটো দিব কৈ আছো কি চাই আছো বাৰু পিনে তই অথনি এফালে চাই কি কৰি আছো তোক মোবাইলটো দিবলৈ কৈ আছো কাক চাই আছো বাৰু তই তোক যে ৰাতিপুৱা কৈছিলোঁ তাই কোনজনী সেই ছোৱালীজনী দেখিছ অকলে যে খোজকাঢ়ি গৈ আছে ৰঙা ছাতিটোলৈ সেইজনী সেইজনী বৰ ভাল লাগে
তই মৰিলি আৰু চেছ কিবা এটা ওপৰত যদি চিনাকি হ'ব পৰা হ'লে বন্ধু প্ৰেমত পৰিছে আচোন ইয়াৰ কাৰণে চলে যদি বনাই দিওঁ এই নালাগে ব'ল আজি ওলাই যাওঁ কিবা ফুৰিব মন গৈছে অঁ বে ব'ল ওলাই যাওঁ ব'ল 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 এতিয়া আমি শুনি আছোঁ আজি লাভ ষ্টৰী প্ৰেম এটি অনুভৱ আগলৈ লিখিছে তাইক সদায় কলেজত দেখি থকা হয় যদিও তাইক মোৰ মাতিবৰ বাবে কেতিয়াও সাহস হোৱা নাছিল এদিন কলেজ যুগৰ মেইন ফাংচনৰ দিনা মই পেকেট লাঞ্চ দি আছিলোঁ তেতিয়া তাইক দেখি বহু সাহস গোটাই তাইৰ ওচৰলৈ গৈ তাইকো এটা পেকেট লাঞ্চ দিলোঁ আৰু তাইৰ লগৰজনীৰ পৰা গম পালোঁ তাইৰ নাম পৰী সেইদিনা কলেজ যুগৰ অন্তিম দিন আছিল বহুত সাহস গোটাই মই তাইৰ ওচৰলৈ গ'লোঁ তাইক সুধিলোঁ কাৰোবাৰ বাবে অপেক্ষা কৰি আছা নেকি আৰু তাই ক'লে অঁ দেউতা আহিব তাৰপিছতেই তাইক মই তাইৰ নামটো সুধিলোঁ লগে লগে দেউতাক আহিল আৰু তাই গুচি গ'ল কিন্তু তাইৰ নামটো মই জানো তাইৰ মুখৰ পৰা তাইৰ নামটো শুনিবৰ বাবে মোৰ যি হেঁপাহ আছিল কলেজৰ পৰা ঘৰলৈ গ'লোঁ ঘৰ গৈ মায়ে ক'লে ল'ৰাৰ মুখ হাত ধুই ল মোৰ ক'তো মন বহা নাছিলে মই ডাইৰেক্ট মোবাইলটো লৈ বিচনাখনত পৰি ল'লোঁ ফেচবুকত চাৰ্চ কৰি তাইৰ নামটো পালোঁ তাইৰ নামটো পোৱাৰ পিছত সঁচাই মই ক'ব নোৱাৰোঁ মোৰ মনে কেনেকুৱা অনুভৱ কৰিছে মই আপোনালোকৰ ওচৰত প্ৰকাশ কৰিব নোৱাৰোঁ লগে লগে তাইলৈ এটি মই মেছেজ পঠালোঁ হাই বুলি তাইৰ ৰিপ্লাইটোৰ বাবে মই বহুত দেৰি অপেক্ষা কৰিলোঁ আহকচোন মঞ্জিতৰ লাভ ষ্টৰীটোত আগলৈনো কি হয় সেইবাৰো আপোনালোকৰ জানিবৰ মন নাযায়নে আহক আমি লাভ ষ্টৰীৰ মাজলৈ যাওঁ ইমান টাইম হ'ল মেছেজটো দিয়া ৰিপ্লাই নিদিবই নেকি তেৰিকা লাজ পালেহে হ'ব কিবা এটা আহিছে দেখোন হেল্ল' বুলিতো ৰিপ্লাই দিলে মই দি চাওঁ কি কৰি আছা ময়ো এনেই আছোঁ মোক চিনি পাইছানে নাই চিনি পাইছে যে এনেকৈ পৰীৰ সৈতে মঞ্জিৰে বহুকেইটা সময় ফেচবুকৰ জৰিয়তে মেছেজত কথা পাতিছিল আজি প্ৰায় এসপ্তাহে হ'ল দেখোন তাইৰ লগত কথা পতা নাম্বাৰটো খুজিয়ে দিওঁ নেকি খুজি দিওঁ দা যি হ'ব হ'ব ঐ বেয়া নোপোৱা যদি কথা এটা সুধো তোমাৰ হোৱাটছএপ নাম্বাৰটো দিবা নেকি কি হ'ল ইমান দেৰি হ'ল ৰিপ্লাই নিদিয়া হ'ল দেখোন বেয়াই পালে নেকি মেছেজ এটা দি দিওঁ আকৌ ঐ বেয়া পালা নেকি নাম্বাৰটো খোজাৰ বাবে আমি শুনি আছোঁ আজিৰ লাভ ষ্টৰী প্ৰেম এটি অনুভৱ আগলৈ মঞ্জিতে লিখিছে মই তাইক নাম্বাৰটো খুজিছিলোঁ ভাবিছিলোঁ তাই মোক
নাম্বাৰটো দিব বুলি তাৰপিছত তাইৰ কোনো মেছেজৰ ৰিপ্লাই নহা হ'ল বোলে মোৰ সঁচাই বহুতেই বেয়া লাগিলে মই কিবা ভুল কৰিলোঁ নেকি আহকচোন আগলৈ বাৰু পৰিয়ে মঞ্জিতক মেছেজ কৰে বা নকৰে মঞ্জিতৰ লগত কথা হয় বা নহয় সেয়া বাৰু আপোনালোকৰ জানিবৰ মন যোৱা নাই জানো আহকচোন আমি আকৌ লাভ ষ্টৰীটোৰ মাজলৈ যাওঁ মা অ' মা চাহ একাপ দিয়াচোন আজি কলেজ নাযাওঁ দিয়া গা চাব ভাল লগা নাই কিবা ঐ ক ঐ তোক কিমান ফোন মাৰিছোঁ তই ৰিচিভ নকৰ যে কলেজ চলেজ নাযাওঁ নেকি নাযাওঁ দে আজি মন চনবোৰ ভাল নহয় কি হ'ল আকৌ তোৰ এইবোৰ বহুত কথা মোৰতো কাম নকৰা হৈ গৈছে জানো কিয় কি কৰোঁ কি নকৰোঁ একো উপায় পোৱা নাই হেই তই কি কৈছ মই একো বুজি পোৱা নাই আৰে যি ক'বলৈ আছে খোলা খুলি ক শুন তেতিয়াহ'লে কালি তাইক মই হোৱাটছএপ নম্বৰটো খুজিলোঁ কি তাৰপিছত মোক এতিয়ালৈ মেছেজৰ ৰিপ্লাই চিপ্লাই একোৱেই নিদিয়া হ'লে হ'ম আৰু তই যদি ইমান সোনকালে ছোৱালী এজনীৰ পৰা নাম্বাৰ খোজ তোক কোনোবাই দিব নেকি তই ভুকুতে কলটো পকাম বুলি ভাবিছ এনেকৈ হ'লে হ'ব নেকি ঐ ৰচোন মেছেজ এটা আহিছে দেখোন তাইৰ কি তই লাইনত থাকচোন লাইনত থাক অঁ কি লিখিছে জানো কি চৰি বেয়া নাপাবা কালি মোৰ নেট পেক শেষ হৈ গৈছিলে কি কবে এইটো মোৰ হোৱাটছএপ নাম্বাৰ হবে হোৱাটছএপ নাম্বাৰ দি দিলে বে কি ক য়েছ এই পাই গলো পাৰ্টি বে আপোনালোকে শুনি আছে আজিৰ লাভ ষ্টৰী প্ৰেম এতিয়া নপৰ মঞ্জিতে ভাবিছিল তাই তাক বেয়া পালে বুলি কিন্তু সেইটো নহয় তাই ৰাতিপুৱা নাম্বাৰটো মঞ্জিতলৈ চেণ্ড কৰি দিলে আচলতে কিছুমান প্ৰব্লেম কেতিয়া ক'ত কেনেকৈ হৈ যায় কোনেও গম নাপায় সেইবুলি কেতিয়াও যিকোনো কথাতে নিগেটিভভাৱে ভাবি ল'ব নালাগে সদায় পজিটিভভাৱে ভাবক যিকোনো কথাতে আগুৱাই যাব পাৰিব আগলৈ মঞ্জিতে লিখিছে পৰীৰ সৈতে হোৱাটছএপত বহুতো মেছেজ কৰিছোঁ বহুতো ভিতৰুৱা ঘৰৰ কথা আমি পাতিছোঁ দুয়োটাৰ মাজত বহুতো ভাল বন্ধুত্ব এটা গঢ়ি উঠিছে আমি হোৱাটছএপত মেছেজে কৰিছোঁ এতিয়ালৈকে ভালকৈ পৰীৰ মাতটো মই শুনা নাই আৰু মোৰ মাতটো পৰীয়ে শুনা নাই বহুতো মন যায় পৰীক কল কৰিবলৈ কিন্তু মোৰ এতিয়ালৈকে সাহস হোৱা নাই যে পৰীক কল এটা কৰি তাইৰ মাতটো শুনিবলৈ কিন্তু মন যায় পৰীক মাতটো শুনিবলৈ এদিন বহুতো সাহস কৰি পৰীলৈ মই এটা কল কৰিলোঁ হেল্ল' 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 চিনি পোৱা নাই নেকি নাই কোনে কৈছা তুমি সঁচাকৈ চিনি পোৱা নাই মোক নাই পোৱা তেৰি তই বেলেগক কল কৰিলি চাগে হ'ব দিয়া বেয়া চাই নাপাবা ৰং নাম্বাৰ ঠিক আছে তুমি সঁচাকৈ কোৱা না তুমি মোক সঁচাকৈ চিনি পোৱা নাই নে চিনি নোপোৱাৰ ভাও ধৰিছা পাইছোঁ পাইছোঁ কি কৰিছা একো কৰা নাই বাৰু আজি মনত পৰিলে বোলো কল এটা কৰোঁ তাকো তুমি বৰ ধেমালি কৰিব পাৰা দেই মই এনেকুৱাই হয় নেকি বাকী কোৱা কি কৰি আছা এতিয়া ঘৰত আলহী আহিছিল মানে এতিয়া গ'ল বাৰু এনেই বহি আছোঁ ৰুমতে আচ্ছা আলহী মানে কোনোবা দৰা চৰা নহয়তো তোমাক চাবলৈ অহা কি যে কথাবোৰ কোৱা নহয় কাম নাই আৰু তোমাৰ নাই হ'বও পাৰেতো আজিকালি আৰু ছোৱালীক চাবলৈ দৰা আহে দেখোন ৰ'বাচোন ৰ'বা তুমি আজি মোক প্ৰথম কল কৰিছা তাতেই দৰাৰ কথা সুধিলা যে এই এনেই ধেমালি কৰি আছোঁ কথা নাই ন ক'বলৈ
কি নকম ভাবি আছো প্ৰথমবাৰ কল কৰিছো তাকো তোমাক আচ্ছা এটা কথা কোৱা আজিনো মোলৈ তোমাৰ হঠাৎ কি মনত পৰিল ফোন কৰিলা যে কিয় ফোন কৰি কিবা বেয়া কাম কৰিলো নেকি মইতো সেই বুলি কোৱা নাই শুনা না কোৱা তোমাক যেতিয়া কলেজত দেখো আৰু তুমিতো মোকো দেখি দেখা দেখো দেখিলেতো নামাতাই মুখখন ঘূৰাই কিয় গুচি যোৱা ক'তনো মুখখন ঘূৰাই যাওঁ মতা নাই আৰু তুমিনো মোক কোনদিনা মাতিছা ঠিক আছে দিয়া য'তেই দেখিম ত'তেই মাতিম তুমি খালি মোক নমতাকে নাথাকিবা বাৰু ময়ো য'তেই দেখো ত'তেই মাতিম হ'ব বৰষা যেতিয়া নামে আপোনালোকে শুনি আছে আজি লাভ ষ্টৰী প্ৰেম এটি অনুভৱ আগলৈ মঞ্জিতে লিখিছে এনেকৈ মোৰ আৰু বুঢ়ীৰ মাজত ভাল বন্ধুত্ব গঢ়ি উঠিলে কিন্তু আমাৰ দুটাৰ মাজত অকল ফোন হোৱাটছএপ ফেচবুকৰ জৰিয়তেহে কথা পতা হয় কেতিয়াও ফেচ টু ফেচ আমি কথা পাতিবলৈ সাহস কৰাই নাছিলোঁ এদিন তাইক কলেজ কেণ্টিনলৈ মাতিলোঁ আৰু সেইদিনাখন ভাবিছিলোঁ মই প্ৰপ'জ কৰিম বুলি ঐ এফালে আহা কি হ'ল কোৱা এইফালে আহা না মাতি আছোঁ কিয় তাত বহি আছা মোৰ ক্লাছ আছে মই যাব লাগিব জলদি কোৱা না আৰে বাবা বুজা না এইফালে আহা না কথা এটা আছে তুমিও যা আৰু কোৱা এতিয়া আৰে তোমাক মাতি আছোঁ আহিব লাগে আকৌ ইমান লাজ কৰি নেকি মানুহ আৰে বাবা জলদি কোৱা না কি কথা আছিল মানে কি আছে জলদি কোৱা মই যাওঁ এই কথাটো হ'ল মানে মই তোমাক ভাল পাই পেলাইছোঁ আই লাভ ইউ কি অঁ মই তোমাক বহুতেই ভাল পাই পেলাইছোঁ কি কৈ আছা তুমি অঁ সঁচাই বহুত ভাল পাই পেলাইছোঁ তোমাক এইবোৰ মোৰ ভাল নালাগে কি তুমি মোক সঁচাকৈ ভাল পোৱা পাগল ইমানজনী শ্বেয়াৰ হৈছিলা লাভ ইউ টু নীলাঞ্জনা 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 হাই ফ্ৰেণ্ডছ মই মমিন শইকীয়া আপোনালোকৰ ওচৰলৈ প্ৰথমবাৰৰ বাবে মনজিৎ বৰঠাকুৰৰ লাভ ষ্টৰী প্ৰেম এটি অনুভৱ লৈ আহিছিলোঁ আগলৈ মনজিৎ বৰঠাকুৰে লিখিছে আমাৰ ৰিলেশ্যনশ্বিপটো এনেকৈ বৰ ধুনীয়াকৈ চলি গৈ আছে আমাৰ দুয়োখন ঘৰতেই আমাৰ দুয়োৰে কথা গম পাইছে আৰু আমাৰ ৰিলেশ্যনশ্বিপটো আগলৈ লৈছে মনজিৎ ময়ো আশা কৰোঁ তোমাৰ ৰিলেশ্যনশ্বিপটো এনেকৈ ভালকৈ চলি যাওক আৰু ভৱিষ্যতে তোমাৰ সংসাৰখন হাঁহি ধেমালিৰে সুন্দৰ হৈ পৰক তাৰে আমি কামনা কৰিছোঁ আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ লাভ ষ্টৰীটো শুনাৰ বাবে আৰু বিশেষকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ দীপাংকৰ মৌ আমি তাইক অতীত পৰশ বুলি জানো ত্ৰিনয়ন ভাস্কৰ হিমাংশু সকলোৱে বহুত কষ্টৰে এই লাভ ষ্টৰীটো বনাবলৈ সহায় কৰিছে পুনৰবাৰ আপোনালোকক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ আগলৈ আমাৰ লাভ ষ্টৰীখিনি শুনিছা বুলি আশা কৰিছোঁ আপোনালোকৰ যদি কিছুমান তিতা মিঠা অনুভূতিৰে কিছুমান লাভ ষ্টৰী আপোনালোকে প্ৰেৰণ কৰিব বিচাৰে মোৰ ফেচবুক একাউণ্টত আপোনালোকে লাভ ষ্টৰীসমূহ শ্বেয়াৰ কৰিব পাৰিব আৰু সেই লাভ ষ্টৰীটো আমি এটি কাহিনীৰ ৰূপত প্ৰকাশ কৰিবলৈ চেষ্টা কৰিম মোৰ ফেচবুক একাউণ্টটো হৈছে মমিন শইকীয়া MOMIXAIKIA আপোনালোকে যদি আমাৰ লাভ ষ্টৰীসমূহ শুনি ভাল পায় তেতিয়াহ'লে মোৰ ইউটিউব একাউণ্টত আপোনালোকে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আকৌ পুনৰবাৰ এটি লাভ ষ্টৰীলৈ আপোনালোকৰ মাজলৈ ঘূৰি আহিম ধন্যবাদ সুখতে লিখা